পিনে মম আৰু চাকি লগা হৈছে আজি দীপাৱলী মাটিৰ চাকি ইউজ কৰাই ভাল Happy Diwali লোৱা দূৰত ধৰিবা দেই দূৰত ধৰিবা কাষত আনিবা নাথাকা দূৰত থাকিবা মা চা মই দেখিছো আলভি হেপী দিৱালী ৱা চম্পা নহয় মোৰে নাম চামে আৰু এয়া দীপাৱলীৰ খানা আমাৰ খুৰীহঁতৰ ফালৰ পৰা দিলে আমি যিকেইঘৰ মানে ভাৰতীয় আছোঁ আৰু গোটেই মিলিজুলি এনেকৈ এসাঁজ খালোঁ লগে ভাগে আমাৰ এওঁৱে ৰান্ধিলে আমি গোটেই যোগাৰ পাতি কৰি দিলোঁ আৰু আমি গোটেইকেইটা নাচিলোঁ সেইবিলাক আৰু ভিডিঅ' জাষ্ট স্পীড কৰি দিলোঁ কাৰণ কপিৰাইট লাগিব যে সেইকাৰণে এনেকৈ স্পীডত দিলোঁ আৰু এনেকৈ লগে ভাগে এসাঁজ খালে বহুত ভাল লাগে আৰু ঠাণ্ডা দিনত খানা খাওঁ তো ক'বই নালাগে খানা হৈয়ে থাকে ঠাণ্ডা দিনত মাঘ বিহু নোযোৱালৈকে তাৰপিছত সেই আৰম্ভণি আৰু এইবিলাক আৰু ভিনদেউ আহিছে যে অলপমান ধেমালি চেমালি কৰিলোঁ আমি আৰু কেইদিনৰ পিছত যাবই কম দিনৰ কাৰণে আহিছে এনেকৈ লগে ভাগে এসাঁজ খালোঁ আৰু ভিডিঅ'টো কেনেকুৱা পাইছে প্লিজ ক'বলৈ নাপাহৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব একেবাৰে নাপাহৰিব আৰু যিসকলে ফেচবুকত চাই আছে প্লিজ ফ'ল' কৰি দিব আৰু সেই আৰু ভিডিঅ'টো শেষলৈ চাই যাব নিশ্চয় ভাল লাগিব আমাৰ দিৱালী পাৰ্টি আন্ধাৰ মুন্ধাৰ কি কৰিবা কেমেৰা কোৱালিটি একদম বেয়া হৈ গৈছে মোৰ বকৱাছ হৈছে বকৱাছ মোৰ চাকি এটা ম্যাঙ্গো হয় ম্যাঙ্গো চকলেট মাৰ গেজি নিজে খাইছে ভাত খোৱা কি হ'ব এইপৰা ধুনীয়াকৈ জোখত আমাৰ চাৰিখনৰ হৈ গৈছে মাছ খুৱাম দে মাছ অলি মাছ খুৱাম কৃষ্ণ প্ৰভু হায় হৰে ৰাম হৰে কৃষ্ণ নাৰায়ণ ये जगन्नाथ ये क्या हुआ তুমি ভাত খালা নে ভাই তো খালে মই ভিতৰত কথা পাতি আছিলো মাংস লৈ আছো মোক হাঁটি চাই দিবি মোক মাংস মোক 1 পিচ দিলি ইমান নাছিলো ভৰি চৰি বিষাই গ'ল এইটো অন্য ভৰি বিষালে কমকৈ ভিনকটো লগাবা ভৰি বিষালে কমকৈ এই একচুৱেলি মাক গাখীৰ দুজল আছিল নাই মই নাই খঙতে মোক দিয়া নাই নাই মই দিম নহয় মোৰ সৰু ভণ্টি মোৰ মাজু ভণ্টি মোৰ মিছেছ মোৰ বাইদেউ মোৰ মা আমি চবে মিলি দেৱালী কৰি আছো এইটো মোৰ সৰু জোৱাই এইটো মানিমুনি পাত আৰু এতে হেৰি হ'ল এইটো মটন
এইটো নাখায় খালী আৰু। পেপাৰ, বন্ধ আছে, মানুহ বিশ্বাস নকৰিব কি আছে ভিতৰত। খুলি চোৱাম নেকি? খুলি চোৱাম। খুলিলে ভাত কেইটামান পাব। খুলি নিদিওঁ। চবে দেৱালীৰ শুভেচ্ছা থাকিল। সকলোৱে অসমৰ তাৰমানে গোটেই যি কেইজন বহিব গোটেই লগত আছে ন? এই শ্লাদ আছে। তুমি ভাল। এই এক নম্বৰী বস্তু কাঁচৰ তুমি। গিলাচ নহয়, ওৱান টাইম গিলাচ, পানী বিচিলাৰী হয়। 20 লিটাৰী আনিছিলো কাৰণে বটলটো নাই। এইটো মাজা ডুপ্লিকেট এনে থৈছো, এই মাইনাটোৰ কাৰণে থৈছো, ই খাই ভাল পায়। আৰু আমাৰ এইটো এই প্ৰেছাৰ নহয় কেৰাহী হয়।